মানুহে যিমান ডাঙৰ হৈ যায় সিমানে আনন্দবোৰ কমি চিন্তাবোৰ বেছিকৈ হৈ যায়। যিয়ে তোমাৰ প্ৰেমক গুৰুত্ব নিদিয়ে তেওঁ তোমাৰ ভালপোৱাৰ যোগ্যই নহয়। মধ্যবিত্ত ঘৰৰ ল'ৰাৰ পকেটত টকা নাথাকে, থাকে মাথা ভৰা টেনশ্যন। অবুজন মানুহৰ লগত সম্বন্ধ স্থাপন কৰাতকৈ জীৱনত অকলে থকাই ভাল। যিয়ে নিজৰ বেয়া সময় দেখিছে তেওঁ কেতিয়াও আনৰ বেয়া হোৱাটো নিবিচাৰে। দুখীয়া বুলি কাকো ঘৃণা নকৰিবা, কাৰণ তেওঁৰো এটা ভাল মন থাকিব পাৰে। প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভূতিক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাত্ৰ ভাল পাবহে জানে। মানুহে সৰুকালত কষ্ট পালে চিঞৰি চিঞৰি কান্দিছিলে যাতে সকলোৱে শুনা পায়, আৰু এতিয়া কষ্ট পালে লুকুৱাই লুকুৱাই কান্দে যাতে কোনেও বুজিব নোৱাৰে। এজোপা ফুলৰ বাবে যিদৰে ৰ'দ বৰষুণৰ প্ৰয়োজন, ঠিক তেনেদৰে প্ৰশংসা আৰু সমালোচনাও জীৱনত আগুৱাই যাবলৈ প্ৰয়োজন। কেতিয়াও শৰীৰ চাই প্ৰেম নকৰিবা, ব্যক্তিত্বৰ প্ৰেমত পৰিবা, তেনেহ'লে চিৰজীৱন পাহৰিব নোৱাৰিবা। মানুহে কয় জীৱনটো খন্তেকীয়া, কিন্তু নিজৰ আশা পূৰণৰ বাবে আগমুহূৰ্তৰ সময়খিনি যে কিমান দীঘলীয়া অনুভৱ কৰাজনহে বুজে। সুন্দৰ পোছাক পিন্ধাৰ সৌভাগ্য সকলোৰে ভাগ্যত নাথাকে, যিদৰে সপোনবোৰ বাস্তৱত অনা সকলোৰে জীৱনত নঘটে। কাকো বেছিকৈ বিশ্বাস নকৰিব আৰু কাৰো পৰা বেছিকৈ আশাও নকৰিব, কাৰণ এই বেছিকৈ বোলা কথাষাৰে এদিন বৰ দুখ দি যাব। এই পৃথিৱীত ধনী মানুহৰ খং বেছি, গৰীবৰ ভোগ বেছি আৰু মধ্যবিত্তৰ সপোন বেছি। অপেক্ষা এটা সৰু শব্দ যাৰ সৈতে জড়িত হৈ থাকে কিছুমান মানুহৰ বহুত মূল্যৱান অনুভূতি আৰু কষ্টদায়ক মুহূৰ্ত। সময়ে মানুহক সলনি নকৰে, আচলতে সময়তহে মানুহৰ আচল চৰিত্ৰটো ওলাই পৰে। যিমানে হাঁহি ফূৰ্তিত নাথাকো কিয়, কিছুমান কথা মনত পৰিলে মুখৰ শব্দ নোহোৱা হৈ যায়। যিয়ে ধোকা দিয়ে তেওঁ চতুৰ হ'ব পাৰে, কিন্তু যি ধোকা খায় তেওঁ বুৰ্বক নহয়, তেওঁ হ'ল বিশ্বাসী। অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্ট পাবলগীয়া হয়। অচিনাকি মানুহে কেতিয়াও বেইমানি নকৰে, বেইমানি কৰে চিনাকি মানুহবোৰে। যিটো বস্তু ভাগ্যত নাথাকে সেইটো বস্তু কান্দিলেও পোৱা নাযায়। সুখৰ নাম জীৱন নহয়, কষ্টক জয় কৰি জীয়াই থকাৰ নামেই হ'ল জীৱন।